নমস্কাৰ মই স্পৃহা ফুকনে আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু ৰঙালী বিহু মোৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ দেই। ফ্ৰকটো হেনো তাই বৰ ভাল লাগিছে, মোক ক'লে অলপ ভিডিঅ' কৰি দিয়া বোলে। এতিয়া মই কৈয়ে এডিটিংটো দিবলগীয়া হৈছে আৰু ছোৱালী বিহু ক'বলৈ গ'ল যে। আপোনালোকে বিহু বুলি জেতুকা ল'লে নাই বাৰু? মই ল'লোঁ দেই, কিন্তু মই জেতুকা মতে বেলেগ ডাঙৰ ঘটনা এটা ঘটিলে নহয়। মই তাৰমানে জেতুকা কালি ৰাতি ভাত চাত খাই পিনি ল'লোঁ, তাৰপিছত গোটেই ৰাতিটো থৈ দিলোঁ। ৰাতিপুৱা শুই উঠিছোঁ আৰু তাৰপিছত জেতুকা গোটেই হাতখন এনেকুৱা পৰিছে, ৰাতিপুৱা শুই উঠিয়ে একদম হাতখন ধুবলৈহে গৈছোঁ। একদম গৰু গা ধোৱা ভিডিঅ' এটা কৰিম বুলি ভাবিছোঁ। হাতখন ইমান দেৰিলৈকে জিনজিনাই বিষাই থাকিলে ভিডিঅ' কৰিবলৈকে নহ'ল তাৰমানে। আমি এতিয়া কণী যুঁজাবলৈ লৈছোঁ, কোন চিকে চাই থাকিব। কাটো নগ'ল আকৌ মাৰ এইটো গ'ল ইফালে তই মাৰ এতিয়া কি হাতখন মই কেনেকৈ মাৰিম আকৌ মোৰতো গ'ল ইফালে চিষ্টেম বুলি তোমাৰটো কৰি দিয়া। আমি এতিয়া বিহু কৰিবলৈ ওলাইছোঁ। এইফালে চব ওলাই লৈছে, চেনিমা, অলেখ্যা, চিলচিলি, কুহি, এইফালে সোণ পেহী আহা, এইফালে সোণ পেহী হাই বাইদেউ, হাই বাইদেউ। আমি এতিয়া বিহু কৰোঁগৈ। গৃহস্থনীয়ে একেবাৰে সেয়া। আমি এতিয়া বিহু কৰি আছোঁ। এইবাৰ আমাৰ বিহু কৰা ছোৱালী বহুতেই ডাকৰ, আৰু এগৰাকী আছিলে গ'লগৈ। সেইফালে আমাৰ মায়ে সেৱা কৰিবলৈ লৈছে। ৰ'দটো বৰ চোকা কাৰণে বাৰান্দাতে ল'বলগীয়া হৈছে আৰু আমি তেনেহ'লে এবাৰ মই তাকৰীয়া ছোৱালী ভাতকে খাব নালাগে গম পালো। আজি তেনেহ'লে বিহু যোৱাৰ লগত ব্লগটো সামৰণি মাৰি দিছোঁ। বাই বাই। আকৌ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।